কি খবৰ ভালনে আপোনালোকৰ মই বৰ্তমান ভালে আছো ভাবিছো ভিডিঅ'টো আৰম্ভ কৰো দিনটো কিনো কৰো তাকে দেখাই যাওঁ যদিহে মোৰ ভিডিঅ'টো ভাল লাগে চাব শেষৰলৈকে আৰু লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো ভাবিছে চাগে হাজি কাচি ছোৱালীজনী কতনো ওলালে কতো নেযাওঁ বাৰু ঘৰতে আছো ৰিলছ বনালো দুটামান কি কৰো কি নকৰোকে ভাবি হেতুকে পালো যিহেতু ছোৱালী মানুহৰ কামেই হেতু ঘৰত যদি কাম নাথাকে আৰু সিধা মাৰ কাপোৰ পিন্ধি ৰিলছ বনাবলৈ ষ্টাৰ্ট হৈ যায় ময়ো তেনেকে দুটামান বনালো দেখাম কি বনালো শ্বেয়াৰ কৰিম বাৰু আপোনালোককো মাৰ কাপোৰ পিন্ধিছো পিছে দেই গালি খাম ডাৱৰীয়া বতৰ কাপোৰবিলাক উলিয়াই লেতেৰা কৰিছ বুলি লেতেৰা কৰা নাই বাৰু তেনেকে ওলাই আছিলে এযোৰ যিহেতু পিন্ধো লাগিলে তো পিন্ধি বনাই দিলো আৰু বলক তেনেহ'লে 2 hours later. প্ৰথমতে ময়দা লৈছো 2 কাপ সৰু কাপে 2 কাপ লৈছো যিহেতু ঘৰত বেছি মানুহ নাই এইটো কাপে 2 কাপ ময়দা লৈ লওঁ কাপ ময়দা লৈছো বেকিং অলপ দি ল'ব লাগিব আৰু বেকিং সোডা অলপ মই যেহেতু হাতেৰে সব পৰিমাণ অনুসৰি লৈছোঁ আপোনালোকে চামুচ নাইবা বেলেগ কিবা ব্যৱহাৰ কৰিব পাৰিব মই এইখিনি হাতেৰে অলপ বনাই লওঁ আৰু ৰিফাইন দি দিছোঁ ৰিফাইন দিয়াৰ পাছত এনেকৈ অলপ সানি ল'ব তাৰপিছত মুঠি কৰি চাব যদিহে মুঠিটো হৈছে তেনেহ'লে এইখিনি হৈ গ'ল এতিয়া মই পানীৰ লগত মিক্স কৰি লওঁ মোৰ ডোটো ৰেডি হৈ গ'ল এতিয়া মই ঢাকি থৈ দিওঁ প্লেট এখনে 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিলেও হ'ব মই এতিয়া চেনি পানী ৰেডি কৰি লৈছোঁ দেখাব নহ'ল আপোনালোকক মই যিহেতু 2 কাপ ময়দা দিছিলোঁ তো ইয়াত 1 কাপ চেনি দিছোঁ আৰু 1 কাপ পানী দিছোঁ তাৰপিছত এনেকৈ ল' ফ্লেমত উতলাই আছোঁ এইটো হৈ গ'ল 5 মিনিট ৰখা হৈ গ'ল এতিয়া মই ইয়াত এনেদৰে দীঘল কৰি লৈছোঁ আৰু সমান সাইজৰ 5টা লাডু বনাই ল'ম কৰি লওঁ আপোনালোকে বেছিও ল'ব পাৰে মই যিহেতু কমকৈ বনাইছোঁ সেইবাবে অকল 5টা লাডু কৰি লৈছোঁ ৰিফাইন অলপ লৈ লৈছোঁ এইফালে ময়দা আৰু এতিয়া এই লাডুকেইটা সমান সাইজত ৰুটি বেলাৰ দৰে বেলি লওঁ
ইয়াত লৈ লৈছোঁ এতিয়া ইয়াৰ পৰা লৈ লৈছোঁ বেলনাখনতে লৈ লৈছোঁ তাৰপাছত ইয়াত এতিয়া অলপ ৰিফাইন লগাই দিছোঁ আপোনালোকে ব্ৰাছ ব্যৱহাৰ কৰিবলৈ পাৰে যিহেতু মোৰ লগত ব্ৰাছ নাই মই সেইবাবে হাতে ধুনীয়াকৈ লগাই দিছোঁ আৰু ইয়াৰ ওপৰত অলপ শুকান ময়দা যাতে আন এখন ওপৰত দিয়াৰ পাছত যেন লাগি নধৰে সেইবাবে ময়দাটো ব্যৱহাৰ কৰা হয় দেখিছে ওপৰত এনেদৰে আৰু এখন দি দিছোঁ সমান কৰি ল'ব মোৰ গোটেইকেইখন ৰুটি সমান হোৱা নাই বাৰু হ'লেও একো আপত্তি নাই ঠিক একেদৰে আকৌ এনেদৰে তেল লগাই লৈছোঁ ৰিফাইন তেল তাৰপাছত আকৌ একে পদ্ধতিৰে শুকান ময়দা এইফালে এইটো ৰেডি হৈ গ'ল আৰু এতিয়া চাইডে অলপ কাটি দিম যিহেতু এইফালে সমান হোৱা নাই তাৰপিছত যিমান পৰিমাণৰ বনাওঁ মই সমানে আকৌ পিচ কৰি কাটি ল'ম লগাই দিম উলিয়াই দিয়ক হেল্ল' এইবিলাক চাই দেই চবে ভাইটি দুটামান আহিছিলে ঘৰত ৰাস্তাত এনেই ওলাই আহিছোঁ গোটেইকেইটা আহিছিলে জামুক এজোপা আছে খাওঁ বুলি আছেনে নাই চাওঁ পকি আছে দেই সকলা গছত উঠি গৈছে পোৱালিকেইটা পাই নাপায় সিহঁতিহে জানে এতিয়া বৰষুণ যাক অলপ এৰিছে দিনটো বৰষুণ নেৰা নেপেৰা এইফালে বইলা গছত উঠিছে নামটো বইলাইচোন কি হ'বনো একো নহয় পাইছ নেকি জামুক এইকেইটা গছত উঠি গৈছে পোৱালিকেইটা খাবলৈ ভালে বাৰু খাইছিলোঁ ছিঙি নাপাওঁৱে এইফালে স্কুলৰ ল'ৰা ছোৱালীবিলাক যায় যে সিহঁতি খাই কৰি পেলাই জামুক এটা পাইছো ভাগত তহঁতি কেইটা পালি চবৰে এটাই পপুলা নেপালি নেকি ৰাস্তাই গোটেইকেইটা জামুক খাই আহি আছো খাই পাইছেনে আপোনালোকে জনাবচোন ভালে লাগে বাৰু খাই বতৰৰ ফল খাব লাগে বোলে তো আমিও খালোঁ আৰু সিহঁতক বিদায় দিছোঁ আৰু এতিয়া বহুত কিবা কিবি হেল্প কৰি দিলে মোক অলপ ভিডিঅ' বনোৱাত সিহঁতি এইফালে যাব মই এইফালে যাম গৈ থাকোঁ তেনেহ'লে বাই বাই ঘৰলৈ আহিলোঁ এতিয়া আহি অলপ বহিছোঁহি ভাগৰো লাগিলে বহুত ডোখৰ গ'লোঁ বাৰু খোজকাঢ়ি সিহঁতৰ লগত আৰু এতিয়া খাব লৈছোঁ এটা আপেল আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ যিহেতু গধূলিয়ে হ'ল এতিয়া আন্ধাৰেই হ'ল আৰুনো কি দেখাম কি পাৰিলোঁ দেখালোঁ আৰু চাই কেনে পালে জনাব আপোনালোকে আৰু নেক্সটটো ভিডিঅ'ত আকৌ লগ পাম তেনেহ'লে আজিলৈ বাই বাই